এতিয়া কি কৈছে এয়া মৃদু বন্ধাই ইমান কষ্টৰে এই ব্লগটো বনাই আপোনালোকৰ সহায় আগবঢ়োৱাৰ কাৰণে এখন ফুলাম গামোচাই ধন্যবাদ ধন্যবাদ হেল্ল' বন্ধুসকল গুড মৰ্ণিং ফ্ৰম জুকো ভেলী বেছ কেম্প আৰু কালি ইতিমধ্যে আপোনালোকে গম পাইছে যে কালি আমি সন্ধ্যা সময়ত আহি পেলাই ইয়াত পাইছিলোঁ এইটো আমাৰ ৰেষ্ট ৰুমটো আছিল বেছ কেম্পখিনি আৰু এতিয়া আমি মৰ্ণিং যাবলৈ ওলাইছোঁ অলপ ওপৰত এইফালে যিটো টাৱাৰ পইণ্ট বুলি কয় টাৱাৰ পইণ্টলৈ যাম আৰু বতৰ অলপ ডাৱৰীয়া হৈ আছে তথাপিও আমি আগবাঢ়িছোঁ বলক আপোনালোককো লৈ যাওঁ টাৱাৰ পইণ্টলৈ তাত অলপ নেটৱৰ্ক মোবাইলৰ নেটৱৰ্কো পায় বুলি শুনিছোঁ কিন্তু গৈ পাইহে গম পাম কি ক'ত পায় কিন্তু ওপৰত টাৱাৰ পইণ্টৰ লগতে সেইটো এটা ভিউ পইণ্টো হয় সেইটো কাৰণে বলক গৈ মেলি চাই লওঁগৈ ভিউ পইণ্ট অ'কে বন্ধুসকল প্ৰথম ৰাতিপুৱা আমি এই 7:30 বজাত যিটো জুকো ভেলীৰ বেছ কেম্পৰ ওচৰত আছে টাৱাৰ পইণ্ট বুলি মানে ইয়াত আপোনাৰ নেটৱৰ্ক পায় বুলিও কৈছিল তালৈ বুলি আহিছিলোঁ একদম পাহাৰৰ একদম থিয় ৰাস্তা আধা দূৰ আহিছোঁ আৰু ইয়াৰ পৰাই আপোনাক ভেলীখন এটা ভিউ এটা দেখুৱাওঁ চাওক এইটো আৰু এইফালে সেইটো এটা বেছ কেম্পৰ দুটা ৰুম আছে ৰেষ্ট ৰুম তাৰপিছত এয়া মোৰ বেক চাইডে দেখিছে এইটো যিটো এইটোত আমি কালি আছিলোঁ ইয়াত এইটোৱে মেইন কেম্প ছাইটটো আৰু এয়া আমাৰ বেক চাইডে পাহাৰৰ ওপৰলৈ এনেকৈ যাব লাগিব দেখিছে ৰাস্তা আচলতে বৰষুণ দি থকাৰ কাৰণে ৰাস্তাবোৰ বহুত শ্লিপাৰী হৈ আছে উঠি যোৱাটো কেতিয়াবা সহজ আকৌ নামি অহাটো অলপ দিগদাৰ হৈ যায় তেনেকুৱা হয় কোনোবা জেগাত ৰাস্তাই নাই জংঘলৰ মাজে মাজে কিন্তু তথাপিও অলপ দূৰ আহিছোঁ কেৱল আপোনালোকক দেখুৱাবৰ বাবে চাওক এইটো জুকো ভেলী এতিয়া অলপ দেৰি পিছত আমি তলৰ যিখন ভেলীখন আছে ভেলীলৈ যাম প্ৰথমতে ইয়ালৈ অলপ আহি পেলাই চাইছিলোঁহি কেনেকুৱা লাগে ভিউটো চাইছিলোঁ আৰু এতিয়া তাৰপিছত আমি সেই তলত ভেলী যাম গুড মৰ্ণিং বন্ধুসকল গুড মৰ্ণিং ফ্ৰম জুকো ভেলী আৰু কালি ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ যে কালি আমি আহি সন্ধ্যা সময়ত ইয়াৰ যিটো বেছ কেম্পটো জুকো ভেলী সেইটো পালোঁহি আৰু আজি ৰাতিপুৱা আমি যিখন ইয়াৰ জুকো ভেলীখন হয় সেই ভেলীখন যাবৰ বাবে এতিয়া সাজু হৈছোঁ আৰু কিছু সময়ৰ পিছতে আমি ভেলীলৈ যাত্ৰা কৰিম আৰু প্ৰথমতে আপোনালোকক যিটো বেছ কেম্পৰ পৰা ইয়াৰ ভিউটো দেখুৱাওঁ আহক ইয়া চাওক মোৰ পাছফালে যে দেখিছে এইখন হৈছে জুকো ভেলী পূৰা কাৰ্পেটৰ নিচিনা একদম সমান দেখিবলৈ বহুত ধুনীয়া ভিউ বতৰটো বৰ্তমান ঠিকে আছে ৰাতিপুৱাৰ পৰা বৰষুণ এতিয়ালৈকে অহা নাই এইফালে বেক চাইডে ইয়াত আপোনাৰ দুটা ডৰমেট্ৰি আছে আৰু আপোনাৰ খোৱা বোৱাৰ পৰা আদি কৰি যিখিনি বেছি সুবিধা সেইখিনি ইয়াত পাই যাব আপোনালোকে এইফালে আপোনাৰ গোটেইখন কেম্প আপুনি যদি কেম্প লৈ থাকিব পাৰে নিজে যদি লৈ আনে সেয়াও থাকিব পাৰে আৰু এটা বস্তু দেখুৱাওঁ এইফালে বেক চাইডে দিছে দুটা ঘৰ সেইটা আপোনাৰ প্ৰাইভেট ৰুম হয় 1500 নে 2000 এনেকৈ আপোনাৰ পাৰ ৰুম ৰেণ্ট হয় সেইটো আপোনালোকে যদি আহি পেলাই থাকিব বিচাৰিছে তেনেকৈ থাকিব পাৰে আৰু ইয়াৰ ভিউটো চাওক বৰ্তমান আমি আহি পেলাই এতিয়া পাইছোঁহি জুকো ভেলীৰ যিখন হেলিপেড আছে ইয়াৰ মোৰ বেক চাইডে দেখিছে এইখন হৈছে জুকো ভেলীৰ হেলিপেড আৰু বেক চাইডতে এয়া ভেলী আৰু আমি ক'ত আছিলোঁ সেইটো দেখুৱাই দিছোঁ এই পিছফালে ঘৰকেইটা দেখিছে এইকেইটা সেইকেইটাতে আমাৰ থকা হৈছিল তাৰ পৰা এতিয়া আমি খোজকাঢ়ি আকৌ এয়া হেলিপেড পালোঁহি আৰু হেলিপেডৰ পৰা আমি আকৌ বাঢ়ি যাম জুকো ভেলীৰ তললৈ য'ত মানে ভেলীখন আছে বন্ধুসকল এতিয়া জুকো ভেলীলৈ গৈ থাকোঁতে মাজত এটা ৰাস্তা আছে আপোনালোকৰ ৰাস্তাটো দেখুৱাই দিছোঁ একেবাৰে একদম থিয় গৰা পাহাৰৰ ইয়াৰ ওপৰৰ পৰা দৃশ্য আহি আছে ৰাস্তা দেখিছে গম পাইছে কেনেকুৱা এটা দুৰ্গম ৰাস্তা এইফালে চাওক তললৈ এটা গৈ আছেহি গৈ গৈ একেবাৰে তলত সেয়া আহি পামগৈ দুচান কেনেকুৱা লাগিছে একদম মজা মজা ৰাস্তা উঠি যাওঁতে কষ্ট হ'ব কিন্তু ভিউটো যিমানটো দেখিম সেইটো ৱৰ্থ ইট সেইটোৱেতো আচলতে কষ্ট কৰিছোঁ সেইটো কাৰণেই এটা ধুনীয়া ভিউ এটা যাতে পাওঁগৈ আমি চাই তেতিয়া ব'লক আমি গৈ থাকোঁ বৰ্তমান আমি জুকো ভেলী যিখন ভেলী আছে সেইখনলৈ আহি আছোঁ আপোনালোকে যদি আহে বাটত এটা জেগা খালি মনত ৰাখিব ইয়াত দুটা শিল আছে ফটো শ্বুটৰ বাবে বহুত ধুনীয়া ইয়াৰ মোৰ বেক চাইডে দেখিছে এইটো এটা শিল আৰু দৃশ্যটো আছে আৰু ছেকেণ্ড শিলটো মই আপোনাক দেখুৱাই দিওঁ
এইটো বেক চাইডে দেখিছে সেইটো এটা শিল এইটো শিলত ৰৈ পেলাই সেইটো শিলত ফটো তুলিব পাৰিব নাইবা সেইটো শিলৰ পৰা ইয়াত তুলিব পাৰিব বহুত ধুনীয়া ভিউ আহে আৰু তলফালে খালি বহুত সাৱধানে তাৰ একদম দ খাৱৈ পূৰা দেখিছে দ খাৱৈ আছে ইয়াৰফালে ভিউ আমি ইতিমধ্যে গামোচা লৈ পেলাই ফটোশ্বুট কৰিলোঁ এয়া কি কৰিছে এয়া মৃদু বন্ধাই ইমান কষ্টৰে এই ব্লগটো বনাই আপোনালোকৰ সহায় আগবঢ়োৱাৰ কাৰণে এখন ফুলাম গামোচাৰে ধন্যবাদ ধন্যবাদ এয়া আচলতে আমি ধেমালি কৰিছোঁ আমি ফটোশ্বুট কৰিবৰ বাবে দুচন্তে ঘৰৰ পৰা এখন গামোচা লৈ আনিছিল আৰু সেইখনে আমি এতিয়া পিন্ধাই পেলাই অকণ মানে ধেমালি অসমীয়াৰ আৱেগ আমি গামোচা লৈ পেলাই লোকে যেনেকৈ এভাৰেষ্টত গৈ পেলাই গামোচা ৰুৱে আমি জুক' ভেলীতে গামোচা ৰুৱাইছোঁ ফটো দেখিব ইনষ্টাগ্ৰামতো ফ'ল' কৰিব বন্ধুসকল ফাইনেলি আমি জুক' ভেলীৰ মাজত আছোঁ এতিয়া আৰু এইফালে যদি চাই এইখনে হৈছে জুক' ভেলী আৰু এতিয়া এটা বস্তু দেখুৱাওঁ আপোনাক বেক চাইডে দেখিছে এইটো এটা সৰু ঝাৰ্ণা এটা গৈছে এই ঝৰ্ণাটো আমি পাৰ হ'ব লাগিব পাৰ হৈ পেলাই তাৰ বেক চাইডত অকণমান গৈ পেলাই আমি এটা গুহা পাম কেভ এটা পামগৈ এতিয়া এই ৰাস্তাটো পাৰ হোৱাটো আমি জোতা চোতা পিন্ধি পেলাই যাব পৰা যাব তথাপিও মানে অলপ সাৱধানে যাব লাগিব আৰু ইয়াত যিটো পানীটো একদম যে কয় ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ তেনেকুৱা একদম আপুনি ডাইৰেক্ট এইটো খাব পাৰিব আৰু আমিও টেষ্ট কৰি চাম বাৰু পাহাৰৰ যিটো মিনাৰেল ৱাটাৰ বুলি কয় এইটো হৈছে একদম মিনাৰেল ৱাটাৰ এতিয়া এইফালে দুচন্ত যাব এতিয়া এইফালে চাওক এইটোৱে ৰাস্তা কেভটোলৈ যদি আপুনি যাবলৈ বিচাৰিছে তেতিয়াহ'লে এই সৰু ঝৰ্ণাটো পাৰ হ'ব লাগিব বিশেষ দিগদাৰ নাই শিলৰ দি থোৱা আছে পানী যদি কম থাকে তেতিয়াও দিগদাৰ নায়েই এয়া আৰু এইটো হৈছে আমাৰ ভেলীটো জুক' ভেলী য'ত ফাইনেলি আমি আহি পালোহি বতৰটো আজি ভাল দেখিছোঁ ৰ'দ দিছে ধুনীয়া অন্ততঃ বৰষুণ নাই সেইটোৱে বহুত ডাঙৰ কথা আৰামছে আৰু এনেদৰে কিছুদূৰ আহি আমি উপস্থিত হ'লোগৈ জুক' ভেলীৰ গুহা বা কেভটোৰ ওচৰত বন্ধুসকল বৰ্তমান আমি জুক' ভেলীৰ মাজত ইয়াত এটা আছে কেভ আপোনাৰ যিটো এটা গুহা এটা আছে সেইটোত আহি উপস্থিত হৈছোঁহি বৰ্তমান আমি গুহাটোৰ ওপৰতে আছোঁ আৰু ইয়াৰ পৰা এনেকৈতো ভিউ ইয়াৰ পিছত আমি যাম এইফালে ওপৰত এটা ক্ৰছ চিন দেখিছে এইফালে ওপৰত ইয়াত পাহাৰৰ ওপৰত তালৈ যাব লাগিব এতিয়া অলপ দেৰি ইয়াতে ৰেষ্ট লৈছোঁ ইয়াৰ পৰা ভিউটো দেখুৱাইছোঁ আপোনাক কেনেকুৱা লাগে আমি এটা বস্তু ইয়াত পাম বুলি ভাবিছিলোঁ সেইটো হৈছে জুক' লিলি যিটো আপোনাৰ শুনামতেতো আমাৰ জুলাই আগষ্টৰ মানে জুন জুলাই আগষ্ট সেইটো সময়ত থাকে বুলি কৈছে যিটো আমি বৰ্তমান আহিছোঁ অক্টোবৰত সেইবাবে হয়তো আমাৰ দেখা সৌভাগ্য নহ'ব চাগে কিন্তু তথাপিও যেতিয়া জংঘলবিলাকৰ মাজে মাজে আহি আছোঁ কিজানি দেখি যাওঁ সেয়া চাই আহিছিলোঁ বন্ধুসকল দেখিছেনে কেনেকুৱা এটা পাহাৰীয়া ৰাস্তাৰ মাজেদি আহি আছোঁ দুইফালে গোটেই জংঘল এয়া হৈছে জুক' ভেলী জুন জুলাই মাহত ইয়াত আপুনি যিটো জুক' লিলি বুলি কয় সেইটো ফুলাটো দেখিলোহেঁতেন কিন্তু বৰ্তমান সেইটোতো দেখিবলৈ হ'লে অলপ ভাগ্যও লাগিব আগতকৈ ফুলাটো বহুত কমিলে বুলি শুনিছোঁ আৰু এতিয়া এই জংঘলৰ মাজে মাজে ৰাস্তা উলিয়াই মই আৰু দৃশ্যত আগবাঢ়িছোঁ দিনটো এনেদৰে জুক' ভেলীখন ফুৰি সন্ধ্যাৰ আগে আগে আমি আহি আকৌ কেম্পত উপস্থিত হ'লোহি তাৰপিছত আমি ৰাতিৰ খানা বনোৱাত লাগিলোঁ হেল্ল' বন্ধুসকল এইবাৰ আপোনালোকক দেখুৱাইছোঁ একেবাৰে জুক' ভেলী কিটচেনৰ পৰা এইটো আচলতে আমি আজি খানা বনাবৰ কাৰণে লৈছোঁ আৰু এয়া আপোনালোকে দেখিছে এইফালে খিচিৰি বনাম চাউল দাইল ধুই থোৱা আছে এইফালে খিচিৰিৰ লগত দিবৰ কাৰণে বিলাহী আলুগুটি পিঁয়াজ আৰু এইফালে আমাৰ বনাই থকা হৈছে চব্জি এয়া দেখিছে এয়া চলি আছে আৰু এয়া আমাৰ জুই জ্বলোৱাটো ইয়াত বহুত কষ্ট এয়া দুচন্তে বহুত কষ্ট কৰি ইয়াত জুইকুৰা জ্বলাইছে কিন্তু মানে জুই জ্বলাওঁতে 2 ঘণ্টামান লাগি যায় কিন্তু এটা কথা যে নিজে বনাই পিনি খোৱাৰ যিটো আমেজ সেইটো এটা বেলেগ ইয়াতো আপুনি যদি আহে তেতিয়া ভিতৰত আপোনাৰ যিটো তেওঁলোকৰ
কিটচেন আছে তেওঁলোকৰ ফালৰ পৰাও আপুনি খাব পাৰে কিন্তু ভেজ থালি যিটো 250 টকা আপুনি দিব লাগিব আৰু লগত যদি চিকেন নাইবা পৰ্ক থাকে তেতিয়া 300 টকা ল'ব মাত্ৰ চাউল দাইল মানে ভাত দাইল আৰু আলু ভাজি কিবা এটা থাকিব তাৰ বাবে আপুনি 250 টকা পে'মেণ্ট কৰিব লাগিব আৰু যদি নিজে আহে নিজে তাৰ পৰা যদি বস্তু লৈ আনে তেতিয়াহ'লে ইয়াত যিবোৰ খোৱা বাচন বৰ্তন সেইখিনি ভাড়াত পাব আৰু লগতে খৰি আৰু যি লাগে বস্তু সেইখিনি সকলো ভাড়াত পাব আৰু নিজে বনাই খাব পাৰিব গুড মৰ্ণিং বন্ধুসকল মই বৰ্তমান আছোঁ আমাৰ আজি ডে 3 জুকো ভেলীত আৰু এতিয়া আমি বেছ কেম্পত আছোঁ আৰু কিছু সময় পিছতে আমি ইয়াৰ পৰা আমাৰ ৰিটাৰ্ণ যিটো হ'ব আমি উভতনি যাত্ৰা হ'ব আৰু প্ৰথমতে ইয়াক আপোনাৰ কেম্পাছটো এবাৰ আপোনাক দেখুৱাই লৈছোঁ এইফালে আমাৰ এণ্ট্ৰি পইণ্টটো আছিল এণ্ট্ৰি পইণ্টৰ পৰা আহি এইকণতে এখন সৰু দোকান আছে যিখনত আপুনি দৰকাৰী বস্তু কিছুমান পাব আৰু আপুনি যেতিয়া যোৱাৰ সময় হ'ব তেতিয়া ইয়াতে যিমান আপোনালোকৰ বিল হ'ব সেইখিনি ইয়াত পে'মেণ্ট কৰিব লাগিব এতিয়া মই য'ত আছোঁ এইটো এটা চিম্পল ৰেষ্ট ৰুম এটা হল নিচিনা আছে আৰু এইটো চাইডে বেক চাইডে দেখিছে ডৰমেট্ৰি এইটো 1 আৰু এইটো চাইডে আছে ডৰমেট্ৰি 2 আৰু এইফালে বেক চাইডে যদি চাই ইয়াৰ পৰা আপুনি খোৱা পানী আৰু ব্যৱহাৰ কৰিবৰ কাৰণে খোৱা বোৱা বস্তু বনাবৰ কাৰণে ইয়াতে পানী পাই যাব বেক চাইডে কিটচেন আৰু তাৰ বেক চাইডত আপোনাৰ টয়লেট ব্যৱস্থা আছে এতিয়া বলক আপোনাক দেখুৱাওঁ ইয়াৰ ৰুমটোৰ পৰিৱেশ ইয়াৰ ৰাতি আপুনি ফ্ল'ৰতে মেট ব্লেংকেট আদি পাৰি শুব লাগিব এটা কথা ঠিক যে ইয়াত প্ৰত্যেক বস্তুৰে অতি বেছি দাম লয় কিন্তু সেই অনুসৰি চাফ চিকুণতা অলপো দেখা নগ'ল ইয়াৰ বাবে পৰ্যটকসকলৰ লগতে কেম্প পৰিচালনা কৰা লোকসকলো সমানেই জগৰীয়া এতিয়া এই লিষ্টখনত আপুনি চাই লওক ইয়াত বস্তুবিলাকৰ কোনটোৰ কিমান দাম এইফালে আহিলে আপুনি কেম্পৰ কিটচেনটো পাব আৰু তাৰ পিছফালে ইয়াত নিজে বনাই খাব পৰা ঠাই আছে আৰু তাৰ পাছফালে টয়লেট কেইটা দুদিন থকাকৈ গ'লে এজন মানুহৰ অতি বেছি 5,000 টকা খৰচ হ'ব অহা যোৱা থকা খোৱা সকলোখিনি সামৰি ইতিমধ্যে আমি জুকো ভেলী বেছ কেম্পৰ পৰা ৰাতিপুৱা 9 বজাৰ পিছতে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যাওঁতে আমি গৈছিলোঁ ভিছামা নামৰ যিটো ৰুট আছে সেইটোৱেদি আৰু আহোঁতে যিটো ইয়াৰ জাখামা ৰুট আছে সেইটো ৰুটেদি আহিছোঁ এই ৰুটত গোটেই ৰাস্তাটো আমি এতিয়ালৈকে যিমানখিনি পাইছোঁ ষ্টেপছ আছে উঠি যোৱাত যথেষ্ট দিগদাৰ নামি অহাৰ অলপ মানে কষ্টটো কম বুলি শুনিছিলোঁ সেইবাবে আমি এইটো ৰুটত আহিছোঁ তথাপি আপোনালোকক ৰাস্তাটো দেখুৱাওঁ আহক ষ্টেপছেদি তললৈ গৈ থাকিব লাগিব ইয়া মোৰ বন্ধু দুজন গৈ আছে একেবাৰে থিয় ষ্টেপ তললৈকে পইণ্টটোত গম পাইছে যথেষ্ট কষ্ট আছে এইফালে যোৱা আৰু উঠি অহাটোতো আৰু জটিল এইফালে তললৈকে এনেকৈ প্ৰায় 2-3 ঘণ্টা সময় আমি গৈ থাকিব লাগিব তেনেহ'লে ব'লক গৈ থাকোঁ আমি ইতিমধ্যে যিটো জাখামা ৰুট সেইটো এতিয়া তললৈ নামি আহি আছোঁ জুকো ভেলীৰ পৰা আৰু প্ৰায় আধামান হয়তো পাৰ হৈছোঁ যেন লাগিছে কাৰণ আমি যেতিয়া আধা পাইছিলোঁ তেতিয়া এটা চাইনবোৰ্ড দেখিছিলোঁ তাত লিখা আছিল 5,410টা ষ্টেপ আৰু তললৈ যাবলগীয়া আছে আৰু সময় লাগিছে যিহেতু ষ্টেপেদি তললৈ নামি গৈ থকা সেইটোতো সময় লাগে আৰু হয়তো 2 ঘণ্টামানৰ ভিতৰত আমি তল পাম বুলি আশা কৰিছোঁ ৰাস্তা এয়া জংঘলৰ পিছফালেদি জংঘল এইফালে আগফালেও জংঘল তললৈ গৈ থাকিব লাগিব দুশান্ত কেনেকুৱা এতিয়ালৈকে মজা আৰু বেছি নাই যাব আধাতকৈ বেছি আহিলোঁ গৈ থাকোঁ আৰু তলত তাকে ফাইনেলি আমাৰ জুকো ভেলী যিটো অহাৰ প্লেনটো কৰিছিলোঁ যিটো সপোন আছিল সেইটো প্ৰায় সম্পূৰ্ণ বুলি ক'ব পাৰি এতিয়া মুঠতে তললৈ সুকলমে পাবগৈ লাগে আৰু তাৰপিছত আমি তলৰ পৰা আপোনালোকক জনাম কেনেকুৱা আমাৰ পুৰা অভিজ্ঞতাটো হ'ল ফাইনেলি আমি যিটো জাখামা ৰুটেদি তাৰপৰা জুকো ভেলীৰ পৰা আহিছিলোঁ আহি পেলাই তলৰ যিটো একেবাৰে বেছটো আছিল তাত পাইছোঁহি এইফালে মোৰ পিছফালে এখন চাইনবোৰ্ড আছে তাত লিখা আছে 8,300টা ফুট ষ্টেপ
অৰ্থাৎ 8,300টা ষ্টেপ বগাই পেলাই আপুনি জুকো ভেলি পাবগৈ। কল্পনা কৰক 8,300 ষ্টেপ উঠিব লাগিব। সেইবাবে এটা আপোনালোকক জনাই থ'ব বিচাৰোঁ, যদিহে আপোনালোকে পূৰা এক্টিভলি পূৰা ট্ৰেকিং নকৰে তেতিয়াহ'লে জাখামা ৰুটটো নল'ব, যিটো ভিছামা ৰুট আছে সেইফালে আহিব। কিন্তু যেতিয়া নামি আহে সেইটো সময়ত আপুনি জাখামাৰ যিটো আছে সেইটো ৰুটেদি আহিব পাৰে, যেনেহ'লেও বহুত চমু নিচিনা হৈ যায় আৰু নামি আহোঁতে ইমান দিগদাৰ হ'ব যেন নালাগে। আমি ইতিমধ্যে 3.5 ঘণ্টামান সময়ৰ ভিতৰত ইয়াত আপোনাৰ তলত পাই গ'লোহি। এইফালে ইয়াত আপোনাৰ গাড়ী চাড়ীও কেতিয়াবা থাকে, দুজন গৈ আছে এইফালে। ফাইনেলি আমাৰ যিটো জুকো ভেলি ট্ৰিপটো আছিল সেইটো কমপ্লিট হৈছে বুলি ক'ব পাৰি। আমি ভিছামাইদি গৈছিলোঁ আৰু এতিয়া ঘূৰি আহোঁতে জাখামা ৰুটটো সেইটো আমাৰ এডভেঞ্চাৰটো লৈ ল'লোঁ আৰু আহি পেলাই এতিয়া একেবাৰে তলত পাইছোঁহি। আৰু আমাৰ হয়তো 10 মিনিটমান গৈ পেলাই যিটো হাইৱেটো আছে ইয়াত তাৰ পৰা গাড়ী পাই যাম আৰু তাৰ পৰা আমি ডাইৰেক্ট কহিমালৈ যাম। ঠিক আছে বন্ধুসকল, লগ পাম, বাই বাই।